নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি মানে একদম ঘৰতে কাম কৰিম বাঁহৰ কাম কৰিম তো চেকাৰ দিব লাগে আৰু লগতে ফ্লিপকাৰ্টৰ পৰা মানে অৰ্ডাৰ দি আনিছো হাত মোজা তো এইটো মানে ইটাৰ কাম কৰিলে লাগে আমি কেতিয়াবা গাড়ী লোডিং কৰো মানে হাতত তো তেতিয়া মানে এনেকুৱা হাত মোজাটো এইটো ব্যৱহাৰ কৰা হয় মানে এতিয়া এইটো পিন্ধি কেনে বাঁহৰ কাম কৰিম আজি কামি চেলিম মানে তো এতিয়া এইটো হাতত লগাই লওঁ প্ৰথমতে তাৰপিছতে কামিকেইটি ফটাই ৰাখিছোঁ সেইকেইটি চিলাওঁ তাৰপিছতে চেকাৰ বনাম পুৰা মানে দিনটো আজি ঘৰৰ ওপৰতে মানে ঘৰত কি কৰোঁ নকৰোঁ সেইটোৰ ওপৰতে আজি ভিডিঅ'টো হ'ব তো তেনেহ'লে বলক আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো আমাৰ ঘৰটোৰ অৱস্থা চাওক ৰাতিপুৱা উঠিছোঁ এতিয়া বিচনা ঠিক কৰা নাই মানে এইগিলা পুৰা থ'ব লাগিব আজি ঠিক কৰিম তাৰপিছত মানে তাৰ আগতে মানে এনেকুৱা এটা সৰু বক্স আছে দেখিব পাৰিছে এইটো মানে গান লগাই তো গান শুনি এতিয়া কামি চিলোঁ প্ৰথমতে তাৰপিছতে বাকী কামবিলাক কৰিম তো এতিয়া মানে ঠাও লৈ কিনে তো যাব লাগে আৰু বেৰা দিবৰ কাৰণে মানে এনেকুৱা এটা নেট আনিছোঁ বাউণ্ডাৰী খিৰিম মানে তো এনেকুৱা এটা নেটৰ বান্ডিল আনিছোঁ তো এইটো দি কিনে মানে ঘিৰিব লাগিব তো এইটো আজি টাইম নাই বাৰু তো আজি বাঁহৰ কাম কৰোঁতে মানে দিনটো যাব তো এইটো বেলেগ দিন কৰিম তো এনেকুৱা এটা বান্ডিল লৈ আহিছিলোঁ তো এইটো দেখিব পাৰিছে তো এইটো পুৰা 150 কিলোমিটাৰ আছে বুলি কৈছে কিলোমিটাৰ নহয় সৰি 150 মিটাৰ আছে তো 150 মিটাৰ হ'ব বুলি কৈছে তো চাওক কিমান হয় নহয় তো এইটো বেলেগ দিন কৰিম আজি মানে বাঁহৰ কামখিনি কৰোঁ এতিয়া আৰু আজি মানে দাড়ি কেইটি কাটিব লাগিব কালি দাড়ি কেইটি অলপ কাটি থাকোঁতে মানে চাৰ্জ চেচ হৈ গৈছে তো ওপৰৰ কেইটি কাটিছোঁ মুচকেইটি তেলৰ এইকেইটি বাকী আছে অলপ সৰু কৰিব লাগিব তো আটকি ধৰিছিল মানে চিমটি ধৰিছিল কালি মেচিনটো চাৰ্জ এনেকুৱা মেচিনটো আছে এইটো মানে ইমান বেছি পাৱাৰ নাই তো এইটো দি কাটি থাকোঁতে আপোনাৰ চাৰ্জ চেচ হৈ গৈছে দাড়িটো চিমটি ধৰিছে এতিয়া এইটো চাৰ্জ কৰি দিছোঁ বেটাৰীটো লগাব লাগে আৰু এইটো মানে 2 বছৰ হ'ল মই লোৱা তো যেতিয়া মানে হায়দৰাবাদ গৈছিলোঁ তেতিয়াই মানে লৈছিলোঁ তো মাইনাছ প্লাছ তো এনেকুৱা বেটাৰীটো মানে আহি ডাইৰেক্ট অলপ টাইম কাটিব পাৰিছোঁ চাৰ্জ মানে আছিলে আৰু ডাইৰেক্ট অন হৈ গৈছে অন হোৱা চুইচটো দিয়াই আছে তো এনেকৈ ফিটিং কৰি দিলোঁ এতিয়া অলপ দাড়িখিনি ফিনিচিং কৰোঁ প্ৰথমতে আহি গ'লোঁ ৰেডি হৈ কাম কৰা ড্ৰেছত মানে বহুত ঠাণ্ডা পৰিছে ৰ'দ মানে 11-12 বজাত ওলাই আজিকালি তো এইকাৰণে মানে এতিয়া এইটো দি কিনে 2-3 দিনমান কাম কৰিব লাগিব তো তাৰপিছত সেই কাপোৰ ধুম মানে এদিন কাপোৰ ধুলে 3 দিনমান লাগে এনেকুৱা মানে ঠাণ্ডা আৰু 12টা বজাত ৰ'দ ওলাই তাৰ কাৰণে আৰু এইখন মানে কালি অৰ্ডাৰ দিছোঁ যিহেতু একবাৰ টেষ্ট কৰোঁ পিন্ধি কিনে তো এনেকৈ দেখিব পাৰিছে এখন পিন্ধি লইলোঁ আৰু এখন ৰাইট হাতত এখন পিন্ধিলোঁ বিলুন গন্ধ ওলাইছে হৈ গ'ল পুৰা এখন মানে এই আঙুলিটো চব পুৰা ফিটিং হোৱা নাই মানে লাগি ধৰিছে পুৰা আঠা এনেকৈ পুৰা কাম কৰিবৰ কাৰণে মজবুত আৰু ইটৰ কাম কৰিলে বাঁহৰ কাম কৰিলে এনেকুৱাবিলাক পিন্ধি কিনে কৰিলে হাতৰ ছেফটিটো থাকে আৰু আইনা লৈ আহিলোঁ আইনাত চাই কিনে কাটিব লাগিব মানে আইডিয়া পোৱা নাযায় মোবাইলত চাই কিনে ডাইৰেক্ট তো হৈ গ'ল মানে তলৰখিনি হৈ গ'ল ইমান মানে ফিনিচিং এইটো দি মানে অলপ কম হয় তথাপিও চলে আৰু তো দাড়ি কটা মানে এতিয়া এইবিলাক থ'ব লাগে আৰু মানে বাকী কামখিনি কৰিব লাগে বাঁহৰ কাম কৰিবৰ কাৰণে মানে কালি এইবিলাক পুৰা আনিছোঁ এইবিলাক মানে কালি ফটাই ৰাখিছোঁ পুৰা বাঁহৰ কাম এইবিলাক কামেই হ'ব আৰু এইকেইটি পুৰা চিকাৰ দিবৰ কাৰণে কামি তো এনেকৈ মানে এতিয়া এইকেইটিয়ে চিলিব লাগে আৰু চিলিম মানে এইবিলাক তো এইগিলা হ'লে মানে অসুবিধা হ'ব তো এইগিলা চিলিব লাগে এতিয়া প্ৰথমতে মানে হাত মোজাকো লগাই লওঁ
তাৰ পিছতে একদম বাঁহগিলা চিলিম মানে কামিগিলাক এগতি কেনেকুৱা লাগিব কাম কৰি টেষ্ট কৰি চাব মানে ঠিকে আছে একদম মানে সেফটি থাকে আৰু চুচকুনি নহ'লে চুচকুনি থাকে না বাঁহত এইগিলা মানে এইগো পিন্ধিলে একবাৰে টেনশ্যন নাই আৰু ভিডিঅ' বনাই আছোঁ ভিডিঅ' বনাই আছোঁ চাব আহিছে এইফালে বহুত মানুহ এইফালে পুৰা চাই আছে ভিডিঅ' বনাই আছে নেকি এইফালে বহুত সৰু সৰু ছোৱালী আহিছে দেখিছে ল'ৰা ছোৱালী এইকেইটি পুৰা চাই আছে এইখিনি প্লাছ ইমানখিনিলৈকে হ'ল আৰু ইফালে বহুতখিনি এতিয়াও মানে বাকী আছে তো পটাপট কৰিব লাগে মানে বহুতকেইটি আছে এতিয়াও তো ইমানখিনিলৈকে কৰিলোঁ আৰু আছে মানে তো আৰু সমানে আছে তো আৰু অলপমান চেচিলে হৈ যাব আৰু তো এতিয়া প্ৰথমতে ভাতটো খাই লওঁ খানা খাই লৈ আকৌ কাম কৰিব লাগে ভাত খোৱা লোৱা হৈ গ'ল আৰু এই ঘৰটোতে মানে কালি লাইটকেইটি ফিটিং কৰিলোঁ তো দুফালে দুটা আছে ইয়াত এটা দিছোঁ এনেকৈ দেখিব পাৰিছে তাৰপিছতে ইয়াতে বৰ্ডখন মানে এনেকৈ বান্ধি ৰাখিছোঁ বৰ্তমান পিছত এতিয়া ভালকৈ লগাব লাগিব আৰু ইফালে এটা দিছোঁ তো বৰ্তমানলৈকে এনে আছে আৰু কেইদিনমান পিছত মানে ইয়াত এখন তলত টক্টা দি কিনে কাজল মাৰি লগাই দিম তো এতিয়া আৰু কামিগিটি মানে চিলিপ লাগে আৰু ইফালে পূৰা এইখিনি দিয়া হৈ গ'ল আৰু মানে বজাৰৰ পৰা এনেকুৱা দুটা ফুল আনিছোঁ কি কৰিছে কিমান ধুনীয়াকৈ ফুটিছে থাকোঁতে ইফালে 12 আহি গ'ল বৰষা এই 12 খাব লাগে ইফালে দোকান পূৰা মানে ৰাস্তাৰ কাষতে আৰু জুবিনদাৰ ফটো ইয়াতে লগা আছে দেখিছে 12 10 টকাৰ বনাওচোন ভালকৈ বনাবি আচাৰ তাচাৰ দি কিনে এইফালে দেখিছে ভুজিয়া আচাৰ সেইখিনি খাবৰ কাৰণে বহুতখন ৰখি আছে ফুচকা আছে নেকি ফুচকা কিমানকৈ 10 টকা 6টা এই যে তো ঘৰৰ কাষতে আহি গ'ল মানে বাজাৰ চাজাৰ যাব নালাগে আৰু ভাল হৈছে দিয়া বেচা কিনা কেনেকুৱা হয় চলে না ৰঙামাটিত ঘৰ নেকি মিস্ত্ৰী পৰা আচ্ছা ঠিক আছে তো এতিয়া 12 খাব লাগে ৰেডি কৰি আছে মানে বনাই আছে এই পইচা ৰাখি দিছোঁ ইয়াত তো হৈ গ'ল 12 খুলতা আহি গ'ল 12 এতিয়া খাব লাগে এই চামুচ নে কেনেকা সোৱাদ আছে নে নাই আছে কেনেকা সোৱাদ এই খাব লাগে 12 তো এইফালে দেখিব পাৰিছে পূৰা মানে চিলোৱা হৈ গ'ল আৰু মাত্ৰ আছে 2ডাল আৰু মানে পূৰা দিনটো গ'লে আৰু এই কামিগিটি চিলোৱাতে তো বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো যদি সকলোকে চাইছে লাইক কমেণ্ট কৰিব আৰু নতুনকৈ আহিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আৰু নতুন ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰিব তো আজিলৈ বাই আকৌ লগ পাম নেক্সট ভিডিঅ'